একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিলে তেখেতে প্ৰেজেণ্ট আছিলে আৰু চুক্তি হোৱাৰ পিছত 2-3 বাৰ আমাৰ বড়োলেণ্ডত আহি গ'ল প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয় গোটেই সামৰি পেলাই কোকৰাঝাৰত 4586 জন এছএলএম আৰু এনএলএমৰ অধীনত 331 গৰাকী মহিলা Welcome to my channel. Please like and don't forget to subscribe my channel. কথা আছিলে যে আমাৰ চৰকাৰটোক 4 বছৰ হ'ল এটোৱে ডাঙৰ কথা এমাহ পিছতে চৰকাৰটো ভাঙাব বিচাৰিছিলে আৰু আগৰ সময়ত অপজিশনৰ পৰা সদায় এক মাহ এক সপ্তাহ চৰকাৰ ভাঙিম এনেকা এটা কিবা কৰি আছিলে কিন্তু আমাৰ ফোকাসটো আছিলে যে বিটিসি অঞ্চলত শান্তিটো কেনেকৈ ঘূৰি আনিব পৰা যায় নিৰাপত্তাটো কেনেকৈ এনশিওৰ কৰিব পৰা যায় আৰু যিখিনি বেসিক ফাউন্ডেশন সেইখিনি আমি সরকার গঠন করার লগে লগে যেটো কৈছিলো আমি পিস স্মার্ট এন্ড গ্রিন বিটিসি যেটো আমি বেসিক ফাউন্ডেশনটো কৰিব পাৰিছো বুলি মই বিশ্বাস কৰিছো কাৰণ ইয়াৰ ওপৰত সংগতি ৰাখি আমি এতিয়া কাম কৰিছো বড়োলেণ্ডখন 4 বছৰ পিসফুল হল প্ৰায় 3-4 দশকৰ পিছত 4 বছৰ একেলগে পিসফুল হোৱাটো এটো সবৰ কাৰণে এটা আনন্দৰ এটা বিষয় হয় ইয়াৰ পিছত যেটো আমি কৈছো গ্ৰীণ মিশন গ্ৰীণ বড়োলেণ্ড আগতে বড়োলেণ্ডখন খুব খেউজিয়া আছিলে কোকৰাঝাৰখন খুব খেউজিয়া আছিলে গছ গছনি ভৰপুৰ খুব প্ৰাকৃতিক বহুত ধনী হৈ আছিলে কিন্তু যোৱা কেবা দশকত ইয়াৰ বনবিলাক ধ্বংস কৰা হল বিভিন্ন কাৰণত ওয়াইল্ড লাইফ বিলাকো ধ্বংস কৰা হল এটো ৰিগেইন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিলো আৰু 4টা বছৰত দুটাকৈ নতুনকৈ নেশনাল পাৰ্ক আমাৰ ৰায়মনা আৰু সিকনাজাৰ আমি ডিক্লেয়াৰ কৰিব পাৰিছো আৰু তাত গুটি কমেও আমাৰ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ যিখিনি ফৰেষ্ট এৰিয়া হিটো আমি কনজাৰভেশনত আকৌ আনিব পাৰিছো সো গ্ৰীণ বড়োলেণ্ডৰ পিনে আমি বহুতখিনি আগবাঢ়ি গৈছো স্মাৰ্ট বিটিআৰৰ ক্ষেত্ৰত আমি 10খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যত অফিস আমি আৰম্ভ কৰিছো আৰু ইয়াৰ লগতে আজি ভূমি গুটে ল্যান্ড ডকুমেন্ট ডিজিটাইজ কৰা হল ল্যান্ড যিবিলাক ভূমিৰ কামবিলাক আমি এতিয়া অনলাইন যোগেদি কৰিবলৈ পাৰিছো ইয়াৰ লগতে আমি আৰু বাকিখিনি যিবিলাক গ্ৰিভেন্সেস আছে সেইবিলাকো অনলাইনেদি এতিয়া কৰা আৰম্ভ কৰিছো আমাৰ যেটো ট্যাক্স ৰেভিনিউ কালেকশন সেইবিলাক অনলাইনেদি কৰিছো গতিকে 2খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি স্মাৰ্ট অফিচৰ কাৰণে অফিচৰ কাৰণে কাম কৰিব পাৰিছো আৰু গুড গভৰ্নেন্সৰ কথাটো আমাৰ এটা প্ৰিন্সিপল হিচাপে লৈ কাম কৰিছিলো এটা ভাইব্ৰেন্ট বিটাৰ মিশনৰ আন্ডাৰত আমাৰ ভিসিডিসি লেভেলৰ পৰা কাউন্সিল লেভেললৈকে আমি প্ৰত্যেক মাহত ৰিভিউ মিটিং কৰা বিভিন্ন প্ৰবলেমছ বিলাক সমাধান কৰা এই কামবিলাক কৰিছো আৰু আপোনালোকক মই ক'বলৈ পাই আনন্দিত হৈছো 2 মাহৰ ভিতৰত প্ৰায় 1 লাখ আমি মানুহ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো এটো আমাৰ কাৰণে ডাঙৰ এচিভমেন্ট গতিকে আজি বিটিআৰ অঞ্চলত আৰু এটা প্ৰত্যাহ্বান আছিল যে জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় নাইকিয়া হৈ গৈছিল এটা জনগোষ্ঠী আনটো জনগোষ্ঠী ঘৃণা কৰা ভয় কৰা শংকা এনেকুৱা এটা পৰিৱেশ আছিল আৰু এই 4টা বছৰত এতিয়া বড়ো অবড়ো এই কথাবিলাক মানুহে আলোচনা নকৰে সবে একদম সুন্দৰকৈ আজি আগবাঢ়ি আহিছে গতিকে আজি 4টা বছৰ কমপ্লিট হোৱাৰ লগে লগে আমি এইখিনি কামটো কৰিব পাৰিছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে তেখেতে 2020ত আমাক মাৰ্গদৰ্শন কৰিলে এটা সিদ্ধান্ত দিলে চুক্তিৰ কাৰণে আজি শান্তি আহিল আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিলে তেখেতে আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিলে তেখেতে প্ৰেজেণ্ট আছিলে আৰু চুক্তি হোৱাৰ পিছত 2-3 বাৰ আমাৰ বড়োলেণ্ডত আহি গ'ল প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয় তেখেতে সদায় আমাক মানে বিভিন্ন দিশত আমাক ইনস্পায়াৰ কৰে গতিকে তেখেতক ধন্যবাদ দিব লাগিব আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী এই সময়ত তেখেতে মুখ্যমন্ত্ৰী নাছিলে তথাপিতো শান্তি চুক্তিত তেখেতে সকলোতকৈ বেছি তেখেতে দায়িত্ব লৈছিলে আৰু শান্তি চুক্তি 2020ত কৰিছিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত বড়োলেণ্ডখন ভাৰতৰ অইন অঞ্চলৰ নিচিনা অসমৰ অইন ডিস্ট্ৰিক্টবিলাকৰ নিচিনা উন্নত হ'ব লাগে ইয়াৰ কাৰণে আমাক সকলো দিশৰ পৰা সহায় কৰি আছে মই তেখেতক ধন্যবাদ জনাইছো আৰু সকলোতকৈ আৰু এবাৰ মই ধন্যবাদ দিব বিচাৰিছো যে বড়োলেণ্ড অঞ্চলত 35 লাখ জনসাধাৰণে যিয়ে নেকি পৰিৱৰ্তন বিচাৰিছিলে শান্তি বিচাৰিছিলে ভাল এটা পৰিৱেশ বিচাৰিছিলে সো তেখেতসকলে আমাক ভালকৈ কাম কৰিবলৈ সুযোগ দিছে 2
এজন মানুহৰ ক্ৰিটিচিজম চলি আছে থাকিব, এইটো বিৰোধী গণতন্ত্ৰ থাকে, সেইটো আমি ইমান চিন্তা কৰা নাই। কিন্তু পাব্লিক এজ এ হোল বিভিন্ন জনগোষ্ঠী, বড়ো, আদিবাসী, ৰাজবংশী, মাইনৰিটি, বঙালী, যিমান জনগোষ্ঠী আছে আমাৰ সেই সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰিছে। আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লোঁ। গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম বিকাশৰ 12 দিন আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লোঁ। গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম পালে যে 4586 জন বিভিন্ন ক্ষতিগ্ৰস্ত, বানপানীত ক্ষতিগ্ৰস্ত হোৱা, যাৰ মানে ঘৰ ফুল্লি ডেমেজ হ'ল, পাৰ্চিয়েল ডেমেজ হ'ল, বস্তু বাহনী ক্ষতি হ'ল, তেনেকুৱা ব্যক্তিসকলক আজি চেক প্ৰদান কৰা হৈছে। ইয়াৰ পিছতো বানপানীত যিসকলৰ খেতি পথাৰ নষ্ট হ'ল তেওঁলোককো আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াৰ পিছত যিসকল মাইক্ৰ' ফাইনেন্স লোন লৈছিলে তেওঁলোকৰ লোন মাফ কৰা যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। গোটেই সামৰি পেলাই কোকৰাঝাৰত 4586 জন মানে ব্যক্তিসকলক চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়োৱাটো আপোনালোকে দেখিছে। তো সেইবাবে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ যি পৰিয়ালসকল যি ক্ষতিগ্ৰস্ত হৈছিল বিশেষকৈ বানপানীত আৰু শিলাবৃষ্টিত তেওঁলোকৰ মানে যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰোঁ। কিয়নো কোকৰাঝাৰত যোৱাবাৰ খুব বেয়া ধৰণৰ শিলাবৃষ্টি হৈছিলে, যাৰ ফলত বিভিন্ন ঘৰ বহুজন মানুহৰ মানে তেওঁলোকৰ টিন পাতবিলাক নষ্ট হৈছিলে, ফুটি গৈছিলে। কিছুমানে মেৰামতি কৰি ল'লে, কিছুমানে মেৰামতি কৰি ল'ব পৰা নাই। এনেকুৱা ব্যক্তিসকলে আজি এই চেক পোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰবিলাক পুনৰ মেৰামতি কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াতে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম আছিলে। ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা আমাৰ আছিলে বেনিফিচিয়াৰী 4568 গৰাকী। তেওঁলোকৰ ভিতৰত ফুল ডেমেজ ঘৰৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰ আছিলে 15 গৰাকীক। তেখেতসকলক আমি ইয়াতে আনুষ্ঠানিকভাৱে মাতি আনি পেলাই আমি প্ৰদান কৰিলোঁ আৰু তেওঁলোকৰ বাকী সকলোৰে একাউণ্টত সোমবাৰৰ ভিতৰত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ যোগেদি তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন সেইখিনি পাব। তাৰপিছত আমাৰ আছিলে চিট কেপিটেল ASLM আৰু NLMৰ অধীনত 331 গৰাকী মহিলা, তেখেতসকলক আত্মসহায়ক গোট বা ইণ্ডিভিজুৱেলি তেওঁলোকৰ আমি সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁলোকেও সোমবাৰৰ ভিতৰত DBT যোগেদি পাব। আকৌ আমাৰ আছিলে 119 গৰাকী ঋণ মাফ চাৰ্টিফিকেট, আৰোহণ, বন্ধন আদিকে ধৰি কিছুমান যিখিনি মাইক্ৰ' ফাইনেন্স আপোনালোকে জানে তেওঁলোকৰ পৰা লোৱা বেনিফিচিয়াৰী আমাৰ কোকৰাঝাৰ জিলাত 119 গৰাকীক ঋণ মুক্ত চাৰ্টিফিকেট দিয়া হৈছে।